যদি আপুনি এজন প্ৰেমী হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি কিবা বুজি পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক বন্ধুসকল টিকটক ভাৰ্চেছ ইউটিউব অন্ত পৰিলে নহয় জানো গীতিমণি বৰগোহাঁইটিয়ে যি চলি আছিলে মানে বৰ্তমান সময়ত যি চলি আছিলে সেই জাতি বিৰোধী মন্তব্যসমূহ সেয়া অন্ত পৰিলে যদি চোৱা নাই এতিয়াও চাব পাৰে আইবৰ্ডত দিয়া আছে কিন্তু আটাইতকৈ এতিয়া মূল বিষয়বস্তু কি গম পাইছেনে এতিয়া হৈছে দিহিং পাটকাই আমাৰ মাজৰ পৰা হেৰাই যাবলৈ লৈ আছে হেৰাই যাব গৈ আছে হেৰাবলগীয়া হৈ আছে আমাৰ এই অসমৰ বুকুৰ পৰা কিন্তু কিয় বিষয়টো সম্পূৰ্ণ চাব ভিডিঅ'টো সম্পূৰ্ণ চাব তেতিয়াহে বুজি পাব এই বিষয়টো বুজি উঠিব আৰু যদিহে ইয়াৰ বিষয়ে অধিক জানিব বিচাৰিছে তেনেহ'লে আইবৰ্ডত দিয়া আছে দিহিং পাটকাই ওপৰত মই 5 দিনমানৰ আগতে আৰু এটা ভিডিঅ' বনাইছিলোঁ তাত চাব পাৰে ইয়াত কি পায় কি নাপায় যদি চোৱা নাই এতিয়াও চাওক আৰু তাৰপিছত আকৌ এই ভিডিঅ'টো চাওক কিন্তু স্কিপ নকৰিব এই ভিডিঅ'টো কিন্তু স্কিপ কৰিলে আপুনি বুজিব নোৱাৰিব যে কি হৈছে আচলতে এই স্বেচ্ছাচাৰী চৰকাৰখনে কি কৰিব বিচাৰিছে আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ বন্ধুসকল মই এতিয়া ক'ব গৈ আছোঁ দিহিং পাটকাইৰ ওপৰত দিহিং পাটকাই অভয়াৰণ্যখন 2004 চনৰ 13 জুনত এখন স্বীকৃতিপ্ৰাপ্ত হৈছিল চৰকাৰৰ পৰা অভয়াৰণ্য হিচাপে দিহিং পাটকাই ই এখন সৰুৱে নহয় ই বিস্তীৰ্ণ এলেকা জুৰি বিস্তৃত হৈ আছে অৰ্থাৎ বিস্তৃত হৈ আছে তিনিচুকীয়া ডিব্ৰুগড় পৰা ধৰি শিৱসাগৰ পৰা ধৰি বিস্তৃত হৈছে আনকি ই অৰুণাচললৈকে বিস্তৃত হৈ আছে আৰু এই অভয়াৰণ্যখন ইণ্ডো ব্ৰাহ্মালৈকে অৰ্থাৎ ব্ৰাহ্মা বৰ্ডাৰলৈকে লাগিছে আৰু তাৰ ফলত এটা হটস্পট সৃষ্টি হৈছে সেই হটস্পটটোৰ নাম হৈছে ইণ্ডো ব্ৰাহ্মা হটস্পট বুলি কোৱা হয় আৰু এইখনক পূব আমাজন বুলি কোৱা হয় লগতে এখন বৰ্ষাৰণ্য হয় কিন্তু কম হ'বলৈ কি হৈ আছে মানে গম পাই ইয়াত শুনক কৈ আছোঁ এই অভয়াৰণ্যখনত 1973 পৰা 2003 চনলৈকে ইয়াক নেশ্যনেল ব'ৰ্ড ফৰ ৱাইল্ড লাইফ অৰ্থাৎ NBWL ইয়াক কি কৰিছিলে গম পাইছে মানে 30 বছৰ অকল খনন কাৰ্য কৰিবলৈ লিজত দিছিল 1973 পৰা 2003 চনলৈকে তাৰ পিছৰ অংশ 2003 চনৰ তাৰ পিছৰ অংশখিনি ইয়াত ইলিগেলি কয়লা খনন কৰা হৈছে তেতিয়ালৈ ভাবিব পাৰে কিমান দুৰ্নীতি হৈ আছে নিজৰ মুনাফা লাভৰ বাবে এই কিছুমান শ্ৰেণী অৰ্থাৎ যিবোৰে বনাঞ্চলখন ধ্বংস কৰিছে প্ৰকৃতিখন ধ্বংস কৰি গৈ আছে কয়লা খননৰ নামত কয়লা খনন কৰিছে গৈ আছে কিন্তু এটা গম পায় যেতিয়া আমাৰ ইয়াত তেল উৎপাদন হয় ভাৰতৰ হয় কয়লা উৎপাদন হয় ভাৰতৰ হয় চাহপাত উৎপাদন হয় ভাৰতৰ হয় কিন্তু যেতিয়া অসমৰ এটা সমস্যা আহে তেতিয়া সেই সমস্যা ভাৰতৰ সমস্যা নহয় সেই অসমৰে সমস্যা ভাৰতৰ নহয় আজি যুগ ধৰি বানপানীৰ কাৰণে কিমান দাবী উত্থাপন কৰি আছে যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ক কিন্তু সেই সমস্যা আজিলৈকে স্বীকৃতি নাই হোৱা আৰু এটা কথা আচৰিত মানিব NBWৰ চেয়াৰমেনজন হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁৱে আকৌ চালে কি বনাঞ্চলখনৰ খননৰ কাৰণে আকৌ তেওঁ হস্তাক্ষৰ কৰিছে আৰু তাৰ বাবে তেওঁ লিজত দিছে মই কৈ দিছোঁ শুনক তাৰ পৰিমাণটো আছিলে 98.59 হেক্টৰ মাটি চালে কি টিপং আৰু টিককৰ মাজত আছে দেখিলে হয়তো আপোনালোকে গম পাব যদি অহা নাই এবাৰ আহি চাব কি হৈছে এখনত গোটেই খনন কাৰ্য চলি নাইকিয়াই হৈছে অভয়াৰণ্য নাইকিয়াই হৈছে আৰু যিহেতু এইখন অভয়াৰণ্য এখন বন্যহস্তীৰ বাবে বিচৰণস্থলী হয় এই অভয়াৰণ্যখন বিচৰণস্থলী হিচাপে স্বীকৃতি দিছে আচৰিত কথা আৰু গম পাব যে ইয়াত যিবিধ আটাইতকৈ বিলুপ্তপ্ৰায় দেওহাঁহ আন ক'তো পোৱা নাযায় অকল মাত্ৰ এই অভয়াৰণ্যতে পোৱা যায় ইয়াৰ পৰা 3টা বস্তু ৰাজ্যিক বস্তু হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছে এটা হৈছে হুলুং গছ এটা হৈছে দেওহাঁহ আৰু এটা হৈছে কপৌফুল অৰ্কিড অলপ আগতে মই ভিডিঅ'টোত দিছিলোঁ যে 101টা অৰ্কিড কিন্তু এতিয়া বৰ্তমানলৈকে 107টা অৰ্কিড হৈছেগৈ ইয়াত স্বীকৃতিপ্ৰাপ্ত হৈছে আৰু ইয়াত বিলুপ্তপ্ৰায় পখিলাৰ পৰা আদি কৰি বিলুপ্তপ্ৰায় জীৱ জন্তুৰ পৰা আদি কৰি বিলুপ্তপ্ৰায় গছৰ পৰা আদি কৰি বহুতখিনি বস্তু ইয়াত পোৱা যায় যদি চোৱা নাই আগৰ ভিডিঅ'টোত চাওক মই আইবৰ্ডত দিয়া আছে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব তাতো বুজিব তেতিয়া গম পাব কি বস্তু আছে কি বস্তু নাই এই অভয়াৰণ্যখনত মুঠৰ ওপৰত ক'ব গ'লে চৰকাৰখনে আমাৰ বনাঞ্চলখন ধ্বংস কৰিবলৈ কৈ আছে যিহেতু চৰকাৰ গাত লগা নাই আৰু এতিয়ালৈকে কোনো নিউজ চেনেলত এইটো বস্তু দেখিবলৈ পোৱা নাই যে হয় দেখাইছে সৰু কিছুমান সৰু নিউজ চেনেলে যাৰ দ্বাৰা তেওঁলোকে প্ৰচাৰ কৰি আছে আনকি কিছুমান লগতে কিছুমান ছাত্ৰ ছাত্ৰীৰ লগতে ছাত্ৰ সমাজেও ইয়াৰ পৰিৱেশ প্ৰেমীসকলেও ইয়াৰ বিষয়ে মাত মাতি আছে
কিন্তু কোনো গুৰুত্ব দিয়া নাই কিয়নো বৰ্তমান লকডাউন এই লকডাউনৰ সুযোগ লৈ ৰাতি আপুনি আচৰিত মানিব গোটেই ৰাতিত শ গাড়ী কয়লাৰে ভৰ্তি ট্ৰাক এবাৰ পাৰ হয় আৰু যিহেতু লকডাউনৰ বাবে কোনো ওলাব পৰা নাই ইয়াৰ প্ৰতিবাদৰ বাবে আৰু তাৰ সুযোগ লৈ চৰকাৰে এই খনন কাৰ্য কৰি আছে আচৰিত মানিব এনে এটা হ'বলৈ গৈ আছে আশা কৰোঁ আপোনালোকে এই পৰিৱেশখন ৰক্ষা কৰিবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক অতি শীঘ্ৰে শ্বেয়াৰ কৰক আৰু সকলোৱে মানুহৰ মাজত সজাগতা কঢ়িয়াই আনক আৰু কেইটামান কথা ক'বলৈ গৈ আছোঁ শুনক কথাটো শুনক এতিয়া এনভাইৰনমেণ্টেল পাৰফৰ্ম ইণ্ডাকশ্যন 2014 চনত 180খন দেশ চিনাক্ত হৈছিল যাৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি নামি আহিছিল তাৰ ভিতৰতে ভাৰতৰ স্থান আছিল 155 স্থানত তাৰপিছতে আৰু 2018 চনলৈ একেবাৰে নামি আহিলে 177 স্থানত এই ভাৰতৰ জৈৱ বৈচিত্ৰ্য নামি আহিলে তললৈ ভাবি লওক কি হ'ব হৈছে আৰু কি হ'ব গৈ আছে আৰু এটা কথা যে ভাৰতবৰ্ষৰ দৰে এখন দেশতে এটা ডাঙৰ আন্দোলন গঢ়ি উঠিছিল পৰিৱেশ ৰক্ষাৰ বাবে চিপকো আন্দোলন গঢ়ি উঠিছিল আৰু সেই দেশখনতে আপুনি এটা কথা জানিলে আচৰিত হ'ব প্ৰকৃতি প্ৰেমীসকলক মৰা ক্ষেত্ৰত ভাৰতবৰ্ষখন তৃতীয় বৃহৎ দেশ হিচাপে চিনাক্ত হৈছে ভাবক তেনেহ'লে কি হৈ আছে আৰু এটা কথা যিটো চেনেল অৰ্থাৎ আপোনালোকে গম পায় ডিস্কভাৰী চেনেলত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাত ডাঙৰ ভাষণ দি কৈছিল য'ত তেওঁ কৈছিল জিম কৰবেট য'ত আমাৰ এখন প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিল তাত গৈ তেওঁ কৈছিল যে মই নিৰামিষভোজী মই পৰিৱেশৰ প্ৰতি মই সচেতন কিন্তু তেওঁ NBWL তেওঁ চেয়াৰমেন হয় আৰু তেওঁ এই কাৰ্যটো কৰিছে বৰ্তমান এই কয়লা খননত তেওঁ এই কাৰ্যটো কৰিছে কিয় গম পাইছেনে তেওঁ তাৰ পৰা স্বীকৃতি অৰ্থাৎ তেওঁ হস্তাক্ষৰ কৰিছে তাৰ পৰাই সেইবাবে ইয়াত খনন কৰিছে তেওঁ আণ্ডাৰতে হৈ আছে তেনেহ'লে ভাবক তেওঁলোকৰ খালি মাত্ৰ ৰাইজক আকৃষ্ট কৰিবৰ কাৰণে অকল ভাষণৰ মাজতে আবদ্ধ তাৰ বাহিৰে তেওঁলোকে একো কৰিব নোৱাৰে আশা কৰোঁ আপোনালোকে কথাটো বুজি উঠিছে যদি বুজিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমিও গম পাওঁ আৰু আই বটনত দিয়া আছে বাৰে কৈছোঁ আই বটনত দিয়া আছে ভিডিঅ'টো চাব তাৰপিছত এই ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি কিবা বুজি পালে বা জানি পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আগতে যাতে আনেও এই কথাটো গম পায় আৰু এই প্ৰকৃতিখন বচাই আনিবলৈ চেষ্টা কৰক সকলোৰ মাজত সজাগতা সৃষ্টি কৰক শেষলৈ কৈছোঁ আৰু আকৌ দোহাৰিছোঁ যে এই প্ৰকৃতিখন বচাই আনক যদি আপুনি প্ৰকৃতিপ্ৰেমী হয় যদি বচাব বিচাৰিছে তেনেহ'লে বচাওক এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক গোটেই অসমবাসীয়ে গম পাওক আৰু ইয়াৰ বাবে এটা তীব্ৰ আন্দোলন গঢ়ি তোলক প্ৰকৃতিখন বচাবৰ কাৰণে হয় আমি বাহিৰলৈ ওলাব নোৱাৰোঁ কিন্তু আমি ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আন্দোলনখন গঢ়ি তুলিব লাগিব যাতে সকলোৱে দেখি ইয়াক থমকি ৰয় এই বনাঞ্চলখন ধ্বংস কৰা আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু মোৰ 500 ছাবস্ক্ৰাইবাৰ পাৰ হৈছে আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে আজিলৈ ধন্যবাদ জয় আই অসম